औज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। हज़रत अनस बिन मालिक रदियल्लाहु ताला अन्हुৱে কয় যে মই যেতিয়া সৰু আছিলোঁ আল্লাহৰ নবী কেতিয়াবা আমাৰ ঘৰলৈ আহিছিলে। আমাৰ ঘৰত আহে, দুপৰীয়া সাঁজ ভাত খায় আৰু অলপমান শুৱে, টোপনি মাৰে। দুপৰীয়া ভাত খোৱাৰ পিছত শোৱাটো আল্লাহ নবীৰ সুন্নত হয়, কেলুলা কৰা বুলি কয়। গতিকে আল্লাহ নবী যেতিয়া শুবলৈ বিচাৰে, হযৰত আনাসে কয় যে মোৰ মা উম্মে সুলাইম ৰাদিয়াল্লাহু তাআলা আনহাই কি কৰে, এখন চামৰাৰ বিছনা আছিল, মানে চামৰাৰ এটা টুকুৰা আছিল, আল্লাহ নবীক সেই চামৰাৰ টুকুৰাটো পাৰি দিয়ে আৰু তাৰ ওপৰত আল্লাহ নবীক শুব দিয়ে। দুপৰীয়া সময়ত খুব গৰম হয়, আল্লাহ নবী গাৰ পৰা ঘাম মুবাৰক যি ওলায় সেই চামৰাৰ টুকুৰাটোৱে শুহি লয়। যেতিয়া আল্লাহ নবী শুৱাৰ পৰা উঠি গুচি যায়, তেতিয়া মোৰ মা উম্মে সুলাইম ৰাদিয়াল্লাহু তাআলা আনহাই পতাপত এডাল সৰু বাৰী আনে, এডাল লাঠি আনে আৰু সেই ঘামখিনি লাহে লাহে উঠাই এটা বটলত গোটায়। যেতিয়া কেইবাদিনো এই কামটো কৰিলে, তেতিয়া মই মোৰ মাক সুধিলোঁ যে মা, তুমি এই কামটো কিয় কৰা? এই ঘামবিলাক উঠাই তুমি কি কৰিবা? আল্লাহ নবীৰ গাৰ পৰা ওলোৱা ঘাম মুবাৰকবিলাক তুমি উঠাই কি কৰিবা? তেতিয়া মোৰ মায়ে হাঁহি ক'লে, বাবা, আল্লাহ নবীৰ গাৰ পৰা যি ঘাম ওলায়, সেই ঘাম দুনিয়াত যিমান ডাঙৰ ডাঙৰ আঁতৰ আছে, ভাল আঁতৰ আছে, চব মিলি পিনিও সেই ঘামৰ তুলনা কৰিব নোৱাৰে, সেই ঘামৰ কোনো প্ৰতিযোগিতা কৰিব নোৱাৰে তাৰ লগত। মই এই ঘামবিলাক ইয়াত গোটাই ৰাখি থওঁ আৰু এই ঘামবিলাক মই আঁতৰৰ নিচিনা ব্যৱহাৰ কৰোঁ। যেতিয়া আমাৰ পৰিয়ালত বা আমাৰ গাঁৱত কোনোবা ছোৱালীৰ বিয়া হয়, কোনোবা যদি কইনা হয়, সেইদিনা সেই কইনাজনীক আমি এই ঘাম লগাই, আল্লাহ নবীৰ এই ঘাম লগাই দিওঁ আৰু ই আঁতৰৰ কাম কৰে। আৰু এদিন দুদিন নহয়, ই গোটেই জীৱন ইয়াৰ খুচবু, এই ঘামৰ খুচবু সেই ছোৱালীজনীৰ গাৰ পৰা নাযায়।